Dear learners, আশা কৰোঁ সকলোৱে ভালে আছে। তো টেকন'ইড ইনফো চেনেল আৰু NS আদৰ্শ বিদ্যাপীঠ দুয়োটা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ কণ্টেণ্টটো হৈছে যে জেনেৰেল সায়েন্স পাৰ্ট 2 বা সাধাৰণ বিজ্ঞান পাৰ্ট 2 ৰ ওপৰত কেইটামান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ বাই অনলাইন। তো আজিৰ যিখিনি কুৱেশ্যন আছে তো এটো হৈছে খণ্ড 2 পাৰ্ট 2। তো পাৰ্ট 1 ৰ পৰা 1 2 3 4 5 6 7 তো এনেকৈ 10-12টা মান কুৱেশ্যন আনসাৰৰ মই অলৰেডি নোট ডাউন কৰিছোঁ। তো গোটেইখিনি আপোনালোকলৈ মই প্ৰভাইড কৰিম। তো আপোনালোক ধৈৰ্য সহকাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। নতুন ইনফৰমেটিভ ভিডিঅ'সমূহ সোনকালে পাবলৈ হ'লে বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে সকলোৰে আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সামসমূহৰ বাবে খুবেই কুৱেশ্যন আনসাৰবিলাক প্ৰয়োজন হয়। তাৰ বাবে মই আশাবাদী। আৰু বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? এইটো হৈছে লিথিয়াম। আটাইতকৈ কোমল ধাতুবিধ হৈছে লিথিয়াম, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 আছে পায়ুৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংগত অপকাৰ কৰে? এইটো কৰে দাঁতত কৰে। ষ্ট্ৰেটোস্ফিয়াৰত অতি বেঙুনীয়া ৰশ্মি কোনবিধ গেছে শোষণ কৰে? ফ্ল'ৰ কাৰ্বনে শোষণ কৰে। ফ্ল'ৰাইড প্ৰদূষণৰ দ্বাৰা প্ৰথমে কি প্ৰভাৱিত হয়? এইটো দাঁত আছে, ইয়াত মোৰ এইটো অলপ কনফিউজ আছে। এইটো আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্ট বক্সত জনাওক। কুৱেশ্যন নম্বৰ 5 আছে কোনবিধ প্ৰদূষণৰ দ্বাৰা তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে? ছালফাৰ ডাই অক্সাইডৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হৈছে। কুৱেশ্যন নম্বৰ 6 আছে কোনবিধ প্ৰদূষণৰ দ্বাৰা মিনামাটা ৰোগ হয়? পাৰাৰ পৰা মিনামাটা ৰোগ হয়। কুৱেশ্যন নম্বৰ 7 আছে ভাৰতৰ প্ৰথম পাৰমাণৱিক দোলাটোৰ নাম কি? অস্পাৰা। কুৱেশ্যন নম্বৰ 8 আছে আধুনিক ৰসায়ন বিজ্ঞানৰ জনক, যিটো ফিজিচিয়ান এণ্টনি লেভয়াচিয়াৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9 আছে উশাহত ডেছ গ্ৰহণ কৰিলেই অক্সিজেনতকৈ বেছি বেগেৰে তেজৰ হিমোগ্লোবিন দ্ৰৱীভূত হয়। এইটো কাৰ্বন মনোক্সাইড গ্ৰহণ কৰিলেই অক্সিজেনতকৈ বেছি বেগেৰে তেজৰ হিমোগ্লোবিন দ্ৰৱীভূত হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10 আছে যান বাহনৰ পৰা নিৰ্গত ধোঁৱাত গেছ থাকে, কি থাকে? হাইড্ৰকাৰ্বন, কাৰ্বন মনোক্সাইড আৰু নাইট্ৰিক অক্সাইড থাকে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11 আছে কাৰ্বন ডাই অক্সাইড গেছৰ আৱিষ্কাৰক কোন আছিল? বন হেলবো আছিল। কুৱেশ্যন নম্বৰ 12 আছে ধাতুৰ জগতত কিং মেটেল কাক কোৱা হয়? ধাতুৰ যিটো জগত আছে এইটো জগতত কিং মেটেল বুলি কাক কোৱা হয়? সোণ, পাৰা আৰু প্লেটিনামক কোৱা হয়। কুৱেশ্যন নম্বৰ 13 আছে গন্ধক কিহত দ্ৰৱীভূত হয়? কাৰ্বন ডাই সালফাইডত গন্ধক দ্ৰৱীভূত হয়। কুৱেশ্যন নম্বৰ 14 আছে এমনিয়া গেছৰ নামাকৰণ কৰা বিজ্ঞানীগৰাকী কোন? পিষ্টলি। কুৱেশ্যন নম্বৰ 15 আছে এচিড আৰু পাৰাৰ ক্ৰিয়াত কি সৃষ্টি হয়? পানী আৰু নিমখ সৃষ্টি হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16 আছে সাগুদানা কোনবিধ গছৰ পৰা পোৱা যায়? টেপিয়কা গছৰ শিপাৰ অংশৰ পৰা সাগুদানা প্ৰস্তুত কৰা হয়। কুৱেশ্যন নম্বৰ 17 হীৰাৰ দৰে অন্য এবিধ অধাতু হৈছে আয়োডিন। কুৱেশ্যন নম্বৰ 18 আছে থাৰ্মোমিটাৰৰ নলীডাল কি কাছেৰে নিৰ্মাণ কৰা বা সজোৱা? বোৰোছিলিকেট কাছেৰে সজোৱা।
কুৱেশ্যন নম্বৰ 19 আছে স্বচ্ছ কাচক বেঙুনীয়া ৰঙৰ কৰিবলৈ কি মিহলোৱা হয় মেংগানিজ অক্সাইড মিহলোৱা হয় কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ আজি লাষ্ট কুৱেশ্যন সায়েন্সৰ প্লাষ্টিকৰ মূল ভাগ দুটা কি কি থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোসেটিক প্লাষ্টিক তো বন্ধুসকল আশা কৰো ভিডিঅ'টো আপোনালোকৰ অলপ সহায় কৰিছে তো মোৰ ভিডিঅ' শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ